আমাৰ চব্জি কটা কাটি পুৰা আৰম্ভ। এইবোৰ গোটেই চব মাছ ভাজি বোলে মাছ। বাপৰে ইমান মাছ। আজি বিয়া তো কালি বিয়া সরি রিসেপশন বিয়া হৈ গ'ল অলরেডি। তো এতিয়া আজি আমি এইবোৰ বিয়াৰ আগৰ পৰ্ব মানে এইবোৰ খানা পিনা বনাই আছে। এইফালে মাছ ভাজি আছে। তো আমি এনেকৈ তেল আৰু ঘূৰি আছো। বাই বাই। পাই আছো অলপ দেৰিকে। ফালে চলি আছে আমাৰ চাহ বনোৱা পৰ্ব। চাহ পুৰি কি চাহ বনাইছে? গাখীৰ দিয়া চাহটো অলপমান পাতল হৈ গ'ল আৰু এইফালে আমাৰ চাহ পুৰা বনাই থকা গৈছে। আৰু এইবিলাক বা কি আছে চাউলত দিবৰ কাৰণে? নিমকি আছে বাৰু। যোৱা যোৱা বিয়া মানে বিয়াত সোমোৱাৰ আগতে এনেকৈ মোৰ ভিডিঅ'ত ওলাই পেলাই যাব লাগিব বুজিছা। এইটো মেণ্ডেটৰী হয়। গাইজ দাইল বইল কৰি আছো বিয়াৰ কাৰণে। চৰি বিয়াৰ কাৰণে মানে ৰাতিৰ কাৰণে চাগে গম নাপাওঁ বিয়াৰ কাৰণে বইল কৰি আছো। আৰু এইফালে আমাৰ মেইন চেফ হেমন্তই বিলাহী কাটি দি আছে। গাইজ আমাৰ পেণ্ডেল চাওক। আমি ওলাই আহিছো চাৰিওটাই অকণমান আমি এনেই আৰু ফূৰ্তি চুৰ্তি কৰোঁ বাহিৰত। তো এইফালে এই দুটা কৈ দিয়া দি ভাই কৈ দিয়া। Guys, Bia is happening. Guys, our Dora Koiner photo song. Our welcome board ready. অনুভৱ আহাই নাই। কালি আহিব নেকি? কালি আহিব অনুভৱ। আজি নাহে চাগে। আজি গুৱাহাটী চাগে। ক'ত যাবি? ক'ত যাবি ভাই? ক'ত যাবি? ক'ত যাবি? ক'ত যাবি? ক'ত যাবি? গাড়ীখন যাব আজি যাব যেন লাগছে মোৰ। শেষ হ'ব গাড়ীখন। মই ডাক্তৰ মোৰ ভতিজা ফটো উঠি আছে। নাই ভিডিঅ' ফটো মাৰ না ফটো। মোৰ ডেন্টিষ্ট ভতিজা হয় দাদাৰ প্ৰথম সন্তান। ভালকে আপুনি লৰণ ধৰিব। ভাত খাই আছো। বিয়া আগতে অলপমান আমি নিৰামিষ ভাত খাই ৰৈছো তাকে আমি কালি ভালকে খাব পাৰো। হয় নাই জান? পাইছো দিয়া। চাওঁ এই মাইনাৰ মুখখনে ওলাব পাৰে। বঢ়িয়া দেখাইছো বঢ়িয়া বনাইছা হেমন্ত। টেষ্টি বনাইছা। সঁচা ভাল বনাইছে। বিদ্যা ভাল বনাইছে। গাইজ এতিয়া 12টা বাজিব হৈছে আৰু মই ঝাৰু বিস্কিট এইবোৰ লৈ আহিছোঁ কিয় কি ঘৰত এইবোৰ লগা হৈ আছে। চব মানুহবোৰ ইমানেই আমি পুৰা বিজি হৈ আছোঁ গতিকে মই একদম ভালকৈ ভিডিঅ' কৰিব পৰা নাই। বাট এইটো ভিডিঅ' মই কালিলৈকেও এক্সটেণ্ড কৰিম। চ' চাই থাকক। এতিয়া মই খাই লৈতো আহিছোঁৱে দেখুৱালৈ। এতিয়া কাম চাম কৰি শুব লাগে। আমাৰ খোৱাৰ পৰ্ব আৰম্ভ। ইয়াৰ নামটো কি আছিল? টগো। চবফালে মানুহ। এইফালে আমাৰ দৰা কইনা। ঠাণ্ডা হ'লে বেয়া পাবি। হয়নে? কি ঠাণ্ডা হ'লে কি পাম? বেয়া পাম। ঠাণ্ডা হ'লে বেয়া হ'ব। দাইল চব্জি এইফালে খাৰ এইফালে মাছ মাংস। এইটো আমাৰ ৰান্ধনী ঘৰ দেখিছে নহয়। এটাৰ পিছত এটা চৌকা লাগি আছে। আৰু ইফালে খানা কিবা কিবি ভাত মাংস চাংস আছে আৰু ঢেৰ কিবা কিবি। আৰু কি কৰিবা? ভিৰ আছিল তেতিয়া সঁচা। আৰু চানগ্লাছো কিয় পিন্ধি আছে? হা চকুৰ প্ৰব্লেম। মামি নাচা।
খাব আহিছোঁ হালত পুৰা বেয়া চ' প্ৰথমে খাই লওঁ দেন লগ পাই আছোঁ এয়া পোলাও দাইল হাঁহৰ মাংস লুচি দৈ মিঠাই ব্ৰইলাৰ দিয়ক কোফটা এরপরে চিলি চিকেন দিদি দিদি পায়ু দিদি এই ভণ্টিয়া ভণ্টি এইটো দিদি আমি সব দিদি দিদি আৰু দাদু আমি খায়া পেট দবায়া এটাই খায়া পেট দবায়া এটাই ক্ৰিকেটত বিজি আইতা বা ক'ত আছে আইতাৰ দুনিয়াতে ব্যস্ত আইতা মৰম এয়া মহাকে নিজৰ ভাগিনীয়েকক দি আছে দেউতাকে নিজৰ জীয়েকক দিব ওলাইছে মই নাখাওঁ কিন্তু পেহা কিন্তু মোৰ কাৰণে আনিছিল থেংক ইউ Guys, we are last pan. আমার বিয়াখনত পানী দিতে গান বজোৱা মানুহ আহি গৈছে মজা কি কেনেকুৱা লাগিল আইতা হাই কৈ দিয়ক হাই কৈ দিয়ক বম ফুটাই আছো বিকজ আজি ইণ্ডিয়া জিকি আছে এ ক'ত সেইফালে কৰা অকমান ইণ্ডিয়া জিকাৰ ফুৰ্তিত এইটো বম স্পনচাৰ কৰিছো হৃদয় দা আৰু মই স্পনচাৰ্ড বাই আছ সহযোগ কৰিছে দীপজ্যোতি ডেকাই এইবিলাক আমাৰ সৰু সৰু মানুহ ইণ্ডিয়া জিকাৰ কাৰণে আমি বম ফুটাই আছো এইফালে মামি ইণ্ডিয়া জিকাৰ ফুৰ্তিত ভিডিঅ' কৰি আছো পঠিয়াই দিম কেনেকুৱা লাগিল বিয়া খাই একদম ভাল লাগিছে খানা ভাল আছিলে খানা 10 on 10 পেণ্ডেল 10 on 10 ডেক'ৰেশ্যনো 10 on 10 বাকী আমি ধুনীয়াকৈ সাজি আছো ৰেডি হৈছোঁ একদম ধুনীয়া দেখুৱাই দিয়া এতিয়ালৈকে আমাৰ লুকছ হৈ থকা নাই লুকছ আমাৰ একদম কিবা বেলেগে হৈ গৈছে বাট আমি ট্ৰাই কৰি আছোঁ নিজৰ লুকটো মেইনটেইন কৰিবৰ কাৰণে তেতিয়া মানুহ কমি গ'ল তথাপিতো আমি চাই আমাৰ লিপষ্টিক লগাই আছোঁ মই কিমান মেকআপ মেইনটেইন কৰিছোঁ ঠিক নাই মানে আৰু চুলিত স্প্ৰে লগাইছোঁ কিন্তু মোৰ চুলি ইজ নট চুলিং এনি মোৰ চুলি যাই পেলাই নিজৰ গতিত লাগি গৈছে আৰু মই এনেকৈ ফেনৰ ফ্ৰণ্টত আহি এয়া মোৰ ঘাম শুকুৱাইছোঁ বাচি গৈছে লগ পাই চলো মিলতে হে বহুত জল্দি বাই গুড নাইট বাকী ভিডিঅ'টো মই ঘৰত যাই কণ্টিনিউ কৰি আছোঁ हमारा रुआ खाना मटन है ना और इसमें क्या है मटन किमान আছে চাও সো গাইজ আই হোপ আপোনালোকে মোৰ এই ভিডিঅ'টি চাই বহুত বেছি ভাল পাইছে আৰু মই যিমান পাৰোঁ ট্ৰাই কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ আগত মানে আপোনালোকক দেখুৱাবলৈ যিমানখিনি পাৰোঁ ৰেকৰ্ড কৰিছোঁ বাট ইমানখিনি ৰেকৰ্ড কৰাটো মোৰ কাৰণে পচিবল নাছিলে কাৰণ সেইখিনি টাইমত বহুত বিজি আছিলোঁ বাট যেনেকৈ নহওক এনি হাও ভিডিঅ'টো মই মানে যেনেকৈ নহওক ৰেকৰ্ড কৰিছোঁ আৰু মই ট্ৰাই কৰিছোঁ যাতে ব্লগটো অলপ ভালকৈ দেখুৱাব পাৰোঁ বাকী আপোনালোকে কেনেকুৱা পাইছে জনাব তাৰপিছত এতিয়া ঘৰৰ সৰু ল'ৰা বিয়া শেষ আৰু বেলেগ এক্সাইটিং ভিডিঅ'জ লৈ মই বহুত সোনকালে আকৌ আহিম আপোনালোকৰ ওচৰলৈ বাকী চাই থাকক ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু বহুত বেছি মৰম দিব চ' বাই গাইজ লাভ ইউ অল